Hello everyone, সকলোকে ওয়েলকাম জনালো আমাৰ ইউটিউব চেনেল জানি ইন্টেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচন। আজি আকৌ এটা নতুন সাইট লৈ আহিছো যত মই আপোনালোকক আজি ইনফৰমেশন দিম ৰিগাৰ্ডিং ৱাৰ্ড্ৰপ। ফাৰ্স্ট মই আপোনালোকক ক'ব বিচাৰো আমি ইয়াতে কি প্লাই ইউজ কৰিছো। এজ ক্লায়েন্টৰ ৰিকোয়াৰমেন্ট আছিলে হিহঁতক সবচে প্ৰিমিয়াম প্লাই লাগে, তো আমি সবচে প্ৰিমিয়াম প্লাই ইউজ কৰিছো, হেতু হল সেঞ্চুৰী ক্লাব প্লাই 710। এইটো প্লাই around 135 rupees per square foot costing আহে মার্কেটত। আমি ওয়ার্ড্রপ বনাবৰ কাৰণে সেঞ্চুৰী প্লাই ইউজ কৰিছো এন্ড দেন আমি ভিতৰত ইনাৰ মাইকা পেস্টিং কৰিছো। মই আপোনাক দেখাব বিচাৰিছো, আপোনালোকে চাব পাৰে ইয়াতে এটা ডয়াৰ হ'ব এন্ড দেন আমি ইয়াতে আৰু দুটামান ৰেক দিম সো দ্যাট কাপোৰ থবলৈ অলপমান স্পেচ ওলাব আৰু তলতো এটা ৰেক আহিব আৰু আমি ইয়াতে এটা ৰেক দিম আৰু ইয়াতে এটা ৰেক দিম আৰু এটো আমি এটা লং কোট ৰাখাৰ কাৰণে এটা হ্যাঙ্গাৰ দিম। সেকেন্ড থিং আমি এটো হ্যাং কৰিছো আৰু আমি ইয়াতে ওডেন ফিনিশ ইনাৰ বাইটা লগাইছো 1 mm সো দ্যাট কি আমি ইয়াতে প্ৰফাইল গ্লাস দিম, হেকানে যেতিয়া ইয়াতে লাইটটো জ্বলিব এটো বহুত ধুনিয়া মানে এটা আউটলুক দিব। সেকেন্ড আমি এটো ডয়ার বনাই দিছো সাইড টেবুল বেডৰ কাৰণে বোথ সাইড আৰু এটোৰো আমি সেম ৰেড কালাৰৰ ইনাৰ মাইকা দিছো 1 mm আৰু আমি ইয়াতে গ্লাস সেট দিম আৰু আমি ইয়াতে গ্লাসৰ এটা প্ৰফাইল পাল্লা লগাই দিম আৰু ভিতৰত আমি লাইট দিলে এটো মানে ফিনিশিংটো বহুত ধুনিয়া আহিব আৰু বাহিৰৰ পৰা ৰয়েল লুক এটা দেখা দিব। আৰু ইয়াতে দুটা ডয়াৰ আছে আৰু এটা কথা আমি এটো আকৌ এটা ওয়ার্ড্রপ বনাইছো যত আমি ডাবল ডয়াৰ দিছো এন্ড দেন আমি ইয়াতে এটা হ্যাঙ্গাৰ দিম সো দ্যাট ইয়াতে শার্ট কোট এসব থব পাৰে আৰু আমি তলত এটা সেট দিম তাতে জিন্স এবোৰ থব পাৰে। আৰু এটা বস্তু মই আপোনাক দেখাব বিচাৰিছো, এটো হল হিডেন পকেট। আপোনালোকে চাওক এটো আমি দিছো কাৰণ ইয়াতে যদি কিছুমান হিডেন বস্তু থব বিচাৰে থব পাৰে। আৰু মই এটা প্রুফ দিব বিচাৰো যে আমি প্লাই সেঞ্চুৰী ইউজ কৰিছো নে নাই, এটো চাব পাৰে। আমি সেঞ্চুৰী প্লাই বন 710 WP ব্লক বোর্ড হয়, আমি হেতু ইউজ কৰিছো আৰু এটো IS নাম্বার দিয়া আছে। মই এটা আপোনাক এটা হাইলাইট দেখাব বিচাৰিছো আৰু এটা মই আপোনাক দেখাম যে আমাৰ আৰু আমি ইয়াতে কি হিঞ্জেস ইউজ কৰিছো কি চেনেল ইউজ কৰিছো মই হেতু আপোনাক এতিয়া এক্সপ্লেইন কৰিম। আমি ইয়াতে সফট ক্লোজ হিঞ্জেস ইউজ কৰিছো আৰু আমি একদম ফার্স্ট ক্লাস ব্রেড যেনেকুৱা হাৰ্ডউইন আমি হাৰ্ডউইনৰ হিঞ্জেস ইউজ কৰিছো। এই হাৰ্ডউইনৰ হিঞ্জেসৰ বহুত ফাংশন আছে যেনেকুৱা এটো আপ ডাউন এঙ্গেল তাৰ পিছত আপোনাৰ 180 ডিগ্ৰী লেফট ৰাইট সব মুভমেন্ট কৰিব পাৰে আৰু এটো হিঞ্জেসৰ লাস্টিংও ভাল আৰু ওয়ারেন্টিও ভাল আৰু আমি এবোৰ পিওর এসএস ইউজ কৰো আৰু আমি ইয়াতে যোনটো চেনেল ইউজ কৰিম হে চেনেলটো সফট ক্লোজ হ'ব। মই আপোনাক দেখাব বিচাৰিছো, আপোনালোকে চাব পাৰে এটো কয় সফট ক্লোজ হ্যান্ডেল। মই আপোনাক দেখাইছো এটো এটা পুশ কৰো এন্ড দেন এটো চাওক এটো সফট ক্লোজ হয়। যেতিয়া এটো এটা হেভি বক্স এটোৰ লগত এটাচ হৈ যায় তেতিয়া এই সফট ক্লোজ চেনেলটো বহুত ধুনীয়াকৈ কাম কৰে। এটো চাওক তো আপোনালোকে হাৰ্ডৱেৰৰ বস্তুত কোনো আমি কম্প্ৰমাইজ নকৰো আৰু আমি যিমান পাৰো ভালছে ভাল মেটেৰিয়েল দিও সো দ্যাট ইন ফিউচাৰ আপোনালোকৰ পৰা যদি আমি একো কমপ্লেইন নাপাও আৰু আপোনালোকে যদি আমাক কাম দিকেনে একো গিল্টি ফিল নকৰে যে মই তেওঁ কামটো দিলো কামটো ভাল নহল কি হাৰ্ডৱেৰ লগাই দি থৈ গল। চাওক আমি ইয়াতে যিমান পাৰো এটাও পাৰ্টিশন দিয়া নাই সো দ্যাট ইয়াতে যিমান ডাঙৰ ডাঙৰ বস্তু যেন এজ লাইক এজ ট্ৰলি ব্লেংকেট পিলো और गिटार যিকোনো বস্তু আপোনালোকে ভালকৈ থব পাৰিব আৰু সেম এনেকুৱা সেম স্পেস আমি ইয়াতো প্ৰভাইড কৰিছো সো দ্যাট ক্লায়েন্টৰ যদি ইন ফিউচাৰ কেতিয়াও প্ৰবলেম নহয়। আপোনালোকে চাব পাৰে
মই যিমানখিনি পাৰিলো আপোনালোকক সব বস্তু মই ডিসক্ৰাইব কৰিলো এটা এটা বস্তু মই আপোনালোকক প্ৰুফ দি দেখাই দিলো যদি এনেকুৱা মডুলাৰ ৱাৰ্ড্ৰব বনাব মন আছে বা বেড পেনেলিং ফল সিলিং মডুলাৰ কিচেন তে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰ তলত দিয়া আছে আৰু যদি ভিডিওটো ভাল লাগিছে তো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু এটা ইম্পৰ্টেন্ট কথা এটো অনলি 70% কাম হৈ গৈছে আমি নেক্সট স্টেপ আমি ইয়াতে মাইকা লগাম যেতিয়া এটো ফুল ফিনিশ হ'ব তেতিয়া আৰু এটা ভিডিও আহিব উইথ ফুল ফিনিশিং থ্যাংক ইউ